নমস্কাৰ, মই শিখা ডেকা, মুছলিমখোপা বালিকা প্ৰাথমিক বিদ্যালয়ৰ সহশিক্ষয়িত্ৰী। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক আটাইয়ে ভালে আছা। আমি আটাইয়ে অৱগত যে মানৱ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা কৰোনা ভাইৰাছ কোভিড-19ৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ তথা ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ দ্বাৰা সমগ্ৰ দেশত ইয়াৰ প্ৰভাৱ হ্ৰাসকৰণৰ উদ্দেশ্যে আমাৰ বিদ্যালয়সমূহ বন্ধ হৈ আছে। গতিকে মই এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ যাতে ছাত্ৰ-ছাত্ৰীসকলৰ আধৰুৱা পাঠসমূহ তেওঁলোকে আগুৱাই নিব পাৰে। আমাৰ চাৰিওফালে বায়ুৰ এক আৱৰণ আছে। বায়ুৰ এই আৱৰণখনকেই বায়ুমণ্ডল বুলি কোৱা হয়। বায়ুমণ্ডলত অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন আদি গেছৰ লগতে জলীয় বাষ্প, ধূলিকণা আদিও থাকে। তোমালোকে ভালদৰে মন কৰিলে দেখিবা যে বায়ুমণ্ডলৰ অৱস্থাৰ সাল সলনি ঘটিয়েই থাকে। অৰ্থাৎ দিনত যেনেদৰে আমাৰ গৰম লাগে ঠিক তেনেদৰে ৰাতি আমি ঠাণ্ডা অনুভৱ কৰোঁ। আকৌ কেতিয়াবা বতাহ বলে, কেতিয়াবা বৰষুণ দিয়ে আৰু কেতিয়াবা ধুমুহাৰো সৃষ্টি হয়। বায়ুমণ্ডলৰ এনে একো-একোটা পৰিস্থিতিয়ে বতৰৰ সৃষ্টি কৰে। এতিয়া আহা আমি বিভিন্ন প্ৰকাৰৰ বতৰৰ বিষয়ে জানি লওঁ। এতিয়া এই ফটোখনলৈকে মন কৰা। ইয়াত আকাশত ডাৱৰ একেবাৰেই নাই। সূৰ্যৰ পোহৰৰ বাবে সকলোবোৰ বস্তু উজ্জ্বল দেখা গৈছে। এনেকুৱা বতৰক আমি ফৰকাল বতৰ বুলি কওঁ। এনেকুৱা বতৰত গৰম বেছি হয়। এইবাৰ এই ফটোখনলৈকে মন কৰা। ইয়াত আকাশখন ডাৱৰেৰে ঢাক খাই আছে। সূৰ্যটো ডাৱৰেৰে ঢাক খাই থকা বাবে সকলোবোৰ বস্তু আমি অনুজ্জ্বল দেখিছোঁ। এনেকুৱা বতৰক ডাৱৰীয়া বতৰ বুলি কোৱা হয়। এই ফটোখন চাই নিশ্চয় গম পাইছা, এইখন বৰষুণৰ বতৰৰ ছবি। বৰষুণ পাতলীয়া নাইবা ডাঙৰো হ'ব পাৰে। এনে বতৰ কিছু ঠাণ্ডা হয়। বহুদিন ধৰি বৰষুণ নিদিলে বতৰ শুকান হৈ পৰে, মাটিত ফাট মেলে। এনেকুৱা ধৰণৰ বতৰক কোৱা হয় খৰাং বতৰ। কেতিয়াবা বতাহ ইমান বেগেৰে বলে যে তাৰ ফলত গছ-গছনি, ঘৰ-দুৱাৰ আদি ভাঙি পৰে। ইয়াক ধুমুহা বুলি কোৱা হয়। ধুমুহা আহিলে আকাশত বিজুলী ঢেৰেকনি মাৰে আৰু মেঘে গাজে। এইকেইটাই হৈছে চমুকৈ বিভিন্ন প্ৰকাৰৰ বতৰ। মোৰ ভাল লগা বতৰটো হৈছে ফৰকাল বতৰ। তোমালোকৰ ভাল লগা বতৰ কোনটো? নিজৰ নিজৰ ভাল লগা বতৰৰ বিষয়ে কেইশাৰীমান লিখিবা।